কওকচোন কি হৈছিল ঘটনাটো একচুৱেলি? তাৰমানে আমি শনিবাৰে 10টামান বজাৰ পৰা ঘৰৰ পৰা ওলাই গৈছোঁ গুৱাহাটীত যাওঁ বুলি। তাইৰ এটা এক্সাম আছিলে যোৱাকালি দেওবাৰে, আগদিনাখনেই গ'লোঁ আমি। তাৰপিছত কালি এক্সাম দি আজি ৰাতিপুৱা আমি বাহিৰে বাহিৰে খৈৰাবাৰীত বাছত উঠি মোৰ ডিউটি আছিলে তাতে চিট ডিউটি কৰোঁ খৈৰাবাৰী চিট তাতে মই ডিউটি কৰি আহি 5টা ট্ৰেইনত ঘৰ আহি সোমাওঁ যে আমাৰ মানে বাকী তালা চালা চব একেই আছে। পিছফালে দুৱাৰখনেদি দুৱাৰখন হুক ভাঙি পেলাই সোমাই পেলাই গোটেই গড্ৰেজ চড্ৰেজ খুলি পেলাই পইচা অলপ আছিলে, তাৰপিছত সোণ আছিলে, চেন দুডাল, আঙুঠি, খাৰু এনেকৈ সেই বস্তুখিনি নাই আৰু গোটেই কাপোৰ কানি বাকচৰ গড্ৰেজৰ চেডেলি ভেদেলি কৰি থৈ গৈছে। আমি এতিয়াও লৰা নাই, মানে থানাত খবৰ দিয়া হ'ল, সেইকাৰণে আমি পুলিচ আহিছে, তেওঁলোকে ইনকুৱাৰী কৰিব দিছোঁ অলপ। সন্দেহ কৰেনে? সন্দেহ তেনেকে নাই, কাৰণ আগে পিছে আমি তেনেকে গৈয়ে থাকো, সন্দেহ নাই কাৰণ আমি তেনেকে এসপ্তাহ আগতে যোৱা দেওবাৰো আমি গৈছো তেনেকে। কিন্তু কোনোদিনে তেনেকুৱা কি কয় সামগ্ৰী টকা খুব বেছি 10,000 মান আছিলে আৰু চেন দুডাল সোণৰ, আঙুঠি এটা, তাৰপিছত সোণৰ খাৰু 3 পাক, তাৰপিছত সোণৰ হেৰি আছিলে কেৰু আছিলে এযোৰ, তাৰপিছত আৰু অকণ ভাঙা চিঙা সোণ আছিলে আৰু ৰূপ আছিলে, ৰূপৰ চেনো আছিলে। গোটেই ঘৰটোৰ ভিতৰত সোমাই কি দেখা পাইছিলে আপোনালোকে? আমি ঘৰটোত সোমাৰ লগে লগে গড্ৰেজৰ কাপোৰখিনি পৰি আছে। মই দৰ্জা খুলিছো, তাৰপিছত গড্ৰেজৰ কাপোৰখিনি পৰি আছে। তেতিয়া মই মাক কৈছো তুমি গড্ৰেজৰ কাপোৰ কিয় পেলাই গৈছা? তাৰপিছত দৰ্জা প্ৰথম মানে সোমালো, তাৰপিছত মানে সাপ চাপ সোমাই থাকিব বুলি ইমান 2 দিনমান থকা নাইতো, সেইকাৰণে খুলি কিনে চালো, মই এনেকে টৰ্চটো জ্বলালো, তাৰপিছত চালো গড্ৰেজৰ গোটেই কাপোৰখিনি পৰি আছে। তেতিয়া মই মাক কলো, মা তুমি মোৰ কাপোৰবিলাক কিয় এনেকে পেলাই থৈ গৈছা বুলি কে। মায়ে কৈছে মইতো পেলোৱা নাই, কিয় পেলাম? তাৰপিছত চালো যে গোটেই কাপোৰ পৰি আছে, তথাপিও মানে ভাবাই নাই যে চোৰে মানে লৈ যাব। তাৰপিছত যেতিয়া মায়ে মানে দৰ্জাখন, ভিতৰ এখন দৰ্জা আছে সেইখন খুলিলে, হুকটো ভাঙা, তাৰপিছত চাই যে ভিতৰত এটা বাকচ আছিলে, তাতে গোটেই কাপোৰ কানি মানে চব মানে হেৰিত কৰি থৈ গৈছে, মানে ওলাই থৈ গৈছে আৰু তেতিয়া মানে মানে হেৰি হৈছে আৰু যে চোৰে মানে হেৰি কৰিছে। আপোনালোকে ক'ত গৈছিল তেতিয়া? কেতিয়া আপোনালোকে ক'ত গৈছিল? মানে ঘৰত নথকা অৱস্থা যেটো হয়, শনিবাৰে আমি 10:30 বজাত এক্সাম আছিলে মোৰ, ৰবিবাৰে তো 10:30 বজাত গুৱাহাটী গৈছো, মোৰ গুৱাহাটীত চেণ্টাৰ পৰিছিলে। তাৰপিছত ৰবিবাৰে আমি নাহিলো কাৰণ এক্সাম দি কিনে থাকিলো। তাৰপিছত আকৌ মায়ে আকৌ খৈৰাবাৰীত কাম কৰে, তাৰপিছত তাতে ৰাতিপুৱা 6টা বজাত যাই ডিউটি চিউটি কৰি আমি সন্ধিয়াৰ ট্ৰেইনখনত আহিছিলো গুৰেশ্বৰ। তাৰপিছত আগফালৰ খিনি চব ঠিকেই আছে, কিন্তু যে ভিতৰত সোমালো মানে গোটেই গড্ৰেজ চড্ৰেজ ভাঙি পিছফালৰ দৰ্জা মানে ভাঙিছে আৰু গোটেই হুক চুক গোটেই ভাঙিছে। আহিছে তেখেতসকলে আহিছে, এনেকে চাইছে কি মানে হৈছে এইবিলাক কিবা সন্দেহ কৰে নে? ক'ব নোৱাৰো। এসপ্তাহৰ আগতে মই আৰু এটা এক্সাম দিব গৈছো, তেতিয়াও মানে 2 দিনে আছো, তেতিয়াও একো হোৱা নাই মানে। আৰু আগে পিছত আমি মাৰ লগত কিবা কোৱাৰ্টাৰত থাকো, খৈৰাবাৰীত 4 দিন 5 দিন থাকো, একো নহয়, ধুনীয়াকে থাকে। এইটো ফাৰ্ষ্ট টাইম মানে এনেকুৱা হৈছে। কি লৈ গ'লে তেওঁলোকে হেৰি মায়ে যোনখিনি কৈছে, এয়া সোণ আছিলে, তাৰপিছত আপোনাৰ কেছ অলপ থাকিব, 10,000 মান কেছ থাকিব, সেইখিনি। কিন্তু লেপটপ আছিলে আৰু টেবলেট আছিলে, সেইখিনি লৈ যোৱা নাই। বাকী ডকুমেণ্টছ একোৱে হাত দিয়া নাই টেবুলখনত, কিন্তু পুৰা একদম টেবুলত ধুনীয়াকে আছে। পইচা আৰু সোণ লৈ গৈছে, আৰু পইচা আৰু সোণ লৈ গৈছে। ঠিক আছে।